আৰাধ্যা কলৈ যোৱা তুমি? কিয় 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 কিয়? সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আজি আমাৰ ঘৰত কিমান ধুনীয়াকৈ মাছ মাৰিছে চাওকচোন। দেউতাহেঁতো আহিছিলে মাছ ধৰিবৰ কাৰণে। এয়া দেখিছেনে জাল মাৰিছে। আমাৰ জিনুমা এইজন দেখিছেনে আমাৰ পেটুৱা মহাজন। আৰু মাছ চাছ ধৰি পিছদিনাখনি বিহু চাকি দিবৰ কাৰণে ৰাইজ গৈছে বোলো আমিও লগতে চাই আহোঁগৈ। সেইকাৰণে ওলালোঁ। তিনিওটাই বাইকতে আহিছোঁ। পোৱালি উৎপাত কৰি আছে যাব লাগে। লগৰকেইটা গ'ল মানে তাই চাকি দিবৰ কাৰণে পথাৰত। তাৰপিছত তাইকো যাব লাগে উৎপাত কৰি আছে। সেইকাৰণে লগতে গুচি আহিলোঁ গোটেইকেইটা। আৰু গৈ এতিয়া পামগৈ আমি। এয়া পাই গ'লোহি পথাৰ। আৰাধ্যা কলৈ যোৱা তুমি? কিয় 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 কি আজি বিহু নহয় জানো? কি বিহু আজি? কাতি বিহু। কাতি বিহুত কি কৰেনো? চাকি জ্বলাই নেজানা নেকি তুমি? নাজানো মই। মোকহে শিকাইছে। আমি এতিয়া পথাৰত আজি ৰাইজে কি কৰিছে চাবৰ কাৰণে আহিলোঁ দেই। পথাৰত মানে চাকি দিছে। তাকে পথাৰলৈ বুলি এপাক ভুমুকি মাৰিলোঁ। যিহেতুকে অসমীয়াৰ যিটো নিয়ম সেইটো নিয়ম অকণমান পৰিলা দেহা। অসমীয়াৰ যিটো নিয়ম আৰু পৰম্পৰা সেইটো অনুযায়ী আমি পথাৰলৈ বুলি এপাক নেমাৰিলে মানে কিবা এটা মনটো ভাল নালাগে। কামৰ মাজতো এপাক ভুমুকি মাৰিছোঁ পথাৰলৈ বুলি। হাতীৰ খোজ আৰু হাতীয়ে এইবাৰ ৰাইজৰ ধানবিলাক প্ৰায়খিনি মহতিয়াই থৈ গ'লহি। দেখিছেনে অৱস্থা কি কৰি পেলালে ধানখিনি। এয়া হাতীৰ খোজ ইমান ডাঙৰ ডাঙৰ আলিবিলাক ভাঙি থৈ গ'ল দেখিছেনে? কৃষ্ণ যেনি তেনি হাতী সোমাই গ'ল। এইবোৰ প্ৰায়খিনি ৰাইজৰ খেতি ধ্বংস কৰি দিলে। বেয়া লাগি গৈছে দেখি। আমাৰখিনি চামগৈহে এতিয়া কি হ'ল কি নহ'ল। আমাৰখিনি সোমাইছে নেকি এপাক চাওঁ। সেয়া দেখিছেনে? সেয়া এজনে দিছে আৰু এইফালেও কোনোবাই দিছে ভালকৈ মনিব পৰা নাই। আৰু বহুতে দি গ'ল। সেয়া দেখিছেনে? সেয়া আহিছে। এতিয়া আমি আহিছোঁ আমাৰ পথাৰখনলৈ বুলি। আমাৰ পথাৰখন ভগৱানে কুশলে ৰাখিছেনে নাই ক'ব নোৱাৰোঁ। এতিয়া চালেহে গম পাম। তথাপিও মানে কি হৈ আছে তাকে এবাৰ চাই লওঁগৈ ব'লক। বাপেক জীয়েক ধীৰ গতিৰে গৈছে দেখিছে? মানুহে দি থৈ গ'ল হ'বলা, শেষ হৈ গ'ল নেকি আকৌ কি ঠিক। ৰাতি হ'বগৈ এতিয়া। চাকি দি আহিছা? নাই দিয়া। আমাৰ বৰ বেছি নষ্ট কৰা নাই যদিও এবাৰ সোমালে দেখিছেনে? এইখিনি কেতিয়াবা মনটো বেয়া লাগে। কিয়নো তেওঁলোকৰোতো খাদ্য বিচাৰি আহে। ক'বলৈও বেয়া লাগে মানে যদি প্ৰশাসনো আহে যদিও মানে ৰখাব পৰা ব্যৱস্থা আছেনে নাই ক'ব নোৱাৰোঁ। কিন্তু ৰাইজৰ বহুত লোকচান হৈছে। ৰাইজে চাকি দি মেলি ঘূৰি গ'ল। আমি নেপালোঁহি। দুই এজনৰ বাহিৰে বাকীসকলে দি গ'লহি। আৰু সেয়া দেখিছেনে চাকি জ্বলি আছে। আৰু আমি এনেই মানে অকণমান চাওঁ বুলি আহিলোঁ পথাৰখন। যিহেতু আজি বন্ধ আছিলে, বন্ধ নেপাওঁৱেই বেছি। সেইকাৰণে মানে আজি চালোঁহি কিবা কিবি অনিষ্ট হৈছে নেকি। বাকী এতিয়া আমি গৈ থাকোঁ ঘৰলৈ, আন্ধাৰো হ'ল। সেয়া এজনে দি পেলাই গৈছে। আৰু এইফালে উঠিলোঁ ৰাস্তালৈ দেখিছেনে? এইফালে হৈছে এই দ পথাৰখনত
একদম গোটেই পথাৰখন চাকিৰে ভৰি আছে মই কেমেৰাত ভালকৈ মনিব পৰা নাই গোটেই পথাৰখন মানে চাকি দি থৈছে এয়াহে আচল অসমীয়া বিহু বহুত ভাল লাগিল দেই আজি